হাই গাইজ, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে ভাল। আজি মই আপোনালোকৰ বাবে এটা হেল্ডি ৰেচিপি লৈ আহিছোঁ। মই মচুৰ দালি, জিলমিল, ঔটেঙা আৰু কচু একেলগে বনাম বুলি ভাবিছোঁ। আহকচোন চাওঁ মইনো কেনেকৈ বনাওঁ। এয়া মই ঔটেঙাটো কাটি লৈছোঁ ঠেকেচি। ভালদৰে মই ঔটেঙা কাটিব নাজানো। এনেকৈ কাটি লৈছোঁ, গোটেইটো গেলি গৈছেগৈ। মোৰ দৰে বাৰু আপোনালোকে কোনে কোনে ঔটেঙা কাটিব নাজানে ক'বচোন। এয়া মই যেনে তেনে দুপাকনি ঔটেঙা উলিয়াই ল'লোঁ আৰু ভালদৰে ধুই চাফা কৰি ল'ম। এইখিনি জিলমিলখিনিও ধুনীয়াকৈ ধুই চাফা কৰি ল'লোঁ আৰু এইখিনি এতিয়া মই মিহি মিহিকৈ কাটি ল'ম। আপোনালোকে বনশাক খাই ভাল পায়নে বাৰু? মই কিন্তু ভাল পাওঁ দেই, আৰু বনশাক খাবও লাগে। যদি খাবলৈ বেয়া পায় এনেধৰণে খাবচোন। আৰু সৰু ল'ৰা ছোৱালীবিলাকে বিশেষকৈ বেয়া পায় বনশাক খাই। এনেধৰণে দালিৰ লগত বনাই খুৱাবচোন। গমেই নাপাব কি খাইছে, খাই দিব সিহঁতে ধুনীয়াকৈ। আৰু মই এইখিনি দালিখিনি ধুই চাফা কৰি ল'লোঁ। ঔটেঙা আৰু কচু গোটেইখিনি লৈ ল'লোঁ। ইয়াতে মই গৰম পানী দি দিছোঁ। গৰম পানী দি মই এইখিনি বইল হ'বলৈ দিম। অলপমান নিমখ দি বইল হ'বলৈ দিম। আৰু এইফালে মই এখন কেৰাহী পাতি তাতে তেল অলপ গৰম কৰি ল'লোঁ আৰু কেঁচা জলকীয়া 2টা দি দিছোঁ। আৰু এয়া 5 পোন মছলা দিছোঁ। আৰু ইয়াতে সৰু সৰুকৈ কাটি লোৱা আদা দিম। আদা তেলতে যদি এনেকৈ কাটি দিয়ে গোন্ধটো অলপ বেলেগ ধৰণৰ এটা গোন্ধ ওলায়। এই গোন্ধটো বহুত ভাল লাগে। যদি এনেধৰণে তেলতে আদা দি খোৱা নাই, খাই চাবচোন, ভাল লাগে। আৰু কেতিয়াবা কিবা পিটিকা কৰিলেও এনেধৰণে দিব পাৰে আদা। আৰু এই পিঁয়াজ দি দিছোঁ। এতিয়া ইয়াতে মই পিঁয়াজ দি দিছোঁ। গোটেইখিনি ভালদৰে অলপমান ভাজি ল'ম। আৰু ইয়াতে মই হালধি দি লৈছোঁ। হালধি মই দালি বইল কৰোঁতে দিয়া নাই, সেইকাৰণে ইয়াত অলপমান হালধি দি লৈছোঁ। আৰু এইখিনি ভজা হৈ গৈছে। ইয়াতে মই এতিয়া জিলমিলখিনি দি দিছোঁ। জিলমিলখিনিও মই ভালদৰে একেবাৰে সিজাই ল'ম। নহ'লে যদি অলপমান সিজাওঁ তেনেহ'লে খহটা হৈ থাকিব শাকখিনি। একেবাৰে সিজাই ল'ম, মই খাব পৰাকৈ সিজাই ল'ম। তেতিয়াহে হেৰি হ'ব, খহটা হৈ নাথাকে। নহ'লে এনেই বনশাকত নিসিজাকৈ পানী বা দালি দি দিলে অলপ খহটা টাইপৰ হৈ থাকে। ইয়াতে অলপমান নিমখ দি লৈছোঁ। মই দালিত অকণমান দিছিলোঁ, ইয়াতো অলপ দি লৈছোঁ। দালিত বেছি দিয়া নাছিলোঁ, কমকৈ দিছিলোঁ। আৰু এইখিনি ভালদৰে লৰাই ঢাকনি লগাই সিজিবলৈ দিম। আপোনালোকে যদি এনেধৰণে দালিৰ লগত বনশাক খোৱা নাই, খাবচোন, খাবলৈ বহুত ভাল লাগে। আৰু বিশেষকৈ যিসকলে বনশাক খাই বেয়া পায় তেওঁলোকৰ কাৰণে এইটো ৰেচিপি ভাল। আৰু এইখিনি মোৰ দালি, ঔটেঙা আৰু কচু বইল হৈ গ'ল। আৰু এইখিনিও ভজা হৈ গৈছে। বনশাকখিনি জিলমিলখিনিও ভজা হৈ গৈছে। ইয়াতে এতিয়া মই দালিখিনি বাকি দিম। দালিখিনি মই কেৰাহীত বাকি ল'লোঁ গোটেইখিনি আৰু ভালধৰণে লৰাই দিছোঁ। লৰাই দি অলপ সময় উতলিব দিম আৰু হৈ যাব। গোটেইখিনি যিহেতু সিজিয়ে আছে। এয়া মই অলপমান দালিখিনি বগা দেখিলোঁ, সেইকাৰণে হালধি কম হ'ল নেকি। সেইকাৰণে মই অলপমান কাশ্মীৰী ৰেড চিলি পাউডাৰ দি দিছোঁ অকণমান কালাৰৰ কাৰণে। এইখিনি দালিখিনি উতলিলে আৰু হৈ গ'ল, মই গেছ অফ কৰি দিলোঁ। এনেধৰণে যদি আপোনালোকে দালি খোৱা নাই, খাই চাব। আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে। তেনেহ'লে আকৌ লগ পাম অন্য এটি নতুন ভিডিঅ'ত। তেতিয়ালৈকে বাই।